নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লপক কাকতি মোৰ ভিডিঅ'টোৰ মাজলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ আমাৰ পথাৰখনত সমগ্ৰ পৰিৱেশটো মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, আচলতে এইখিনি মাটিত আমাৰ সৰু খুৰা তপন কাকতিয়ে খেতি কৰি আহিছে। আচলতে এইখিনি মাটি দ হোৱাৰ কাৰণে খুৰাই অলপ দেৰিকৈ ৰোৱাৰ কাৰণে চেষ্টা কৰে। খুৰাই পথাৰত কঠীয়া ভগাই আছে। যোৱাকালি ৰোৱনীসকলে বেছিখিনি ৰুই শেষ কৰিলে আৰু অলপ বাকী আছিল ৰুবলৈ, সেইখিনি আজি ৰোৱনীসকলে ৰুই আছে। এই সমগ্ৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ৰোৱনীসকলক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। ৰোৱনীসকলে অতি সোনকালে ৰুই শেষ কৰাৰ কাৰণে চেষ্টা কৰি আছে। বন্ধু বান্ধৱীসকল, আচলতে এই পথাৰখনত খেতিয়কসকলে কাম কৰি ভাগৰ লাগিলে এই আঁহ গছজোপাৰ তলতে জিৰণি লৈছিল, একেলগে বহিছিল, ৰোৱনীসকলে চাহ খাইছিল, বহুত কথা বতৰাও পাতিছিল। আবেলি সময়ত গাঁৱৰ সৰু ল'ৰা ছোৱালীসকলে এই ঠাইখিনিত বহিছিল, বিভিন্ন ধৰণৰ খেল ধেমালি কৰিছিল। আচলতে আমিয়ে সৰু থাকোঁতে এই ঠাইখিনিত বৰশী বাই থকাৰ পৰিৱেশ দেখা পাইছিলোঁ, আমি খেলিবলৈ আহিছিলোঁ। কিন্তু আজিকালি এই ৰাস্তাটো বহল হোৱাৰ কাৰণে ইয়াত বহি খেল ধেমালি কৰাৰ পৰিৱেশটো নোহোৱা হৈছে আৰু সেই পৰিৱেশটো আজিকালি আমি দেখিবলৈ নাপাওঁ। আৰু এই আঁহ গছজোপাই আছিল আমাৰ এই গাঁওখনৰ মানুহৰ মিলনভূমি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো মই আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল লাইক আৰু কমেণ্ট কৰিব। ৰোৱনীসকলক পুনৰবাৰ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, এই বছৰৰ শেহতীয়াভাৱে বনোৱা খেতিৰ পথাৰত ধান ৰুই থকাৰ শেহতীয়া ভিডিঅ'টো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টোৰ পৰা মই লপক কাকতি বিদায় লৈছোঁ। নমস্কাৰ।